হেল্ল' মাইক, মই ঘৰত যাই আছোঁ। টপিক দাক কবি 1 কেজি পঠাৰ মাংস আনি থবা, মই যাই কিনে দুবৰি খাম। জিলেলে জিলেলে আয়ো আয়ো জিলেলে, মাস্তি মে আয়ো আয়ো জিলেলে, ডুবা 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 দিল ডুবা, মস্ত দেখো মস্তি মে দিল ডুবা। এই ৰয়াতে কিয় নাই? তেতিয়া পৰা গান মাৰি মাৰি মই ছাগলৰ দৰে ভেবে আছোঁ। সিহঁতে আহাই নাই। ট্ৰেইন আহিবাৰ হ'ল এতিয়া, কেতিয়া আহিব মৰণ নহয় তাই। হ্যাঁ, এতো তোমার বন্ধু পার্টির তফিক হই না নয় দূরপাড়াতে হ্যাঁ এনে লাগছি যাই কিনে চাউর ও ভাইটি তুমি বন্ধু পার্টির তফি নেকি? নহয় আংকিল, মই তাৰ জুৰা ভাই পপলু, নাম তো শুনা হোগা। তফিকর ভায়া পপলু জানো সঁচা না মিশা যত এসি দেবো। এইফালে চাই থাকে, মোক ভাল লাগছে নেকি? মোৰ অলপ লাগাতকৈ বেছি হেণ্ডচাম না। হেল্ল', এইফালে চোৱা। কি হা দাদা? দাদা তাতকে মোক চুৰি দি হানি পেলা। দাদা ক'বা আহিছ? এই ছোৱালী, এবাৰ ভাল পাই চাবা নেকি? মোৰ অলৰেডি বয়ফ্ৰেণ্ড আছে। তুমি মোৰ মনটো ভাঙি দিলা। পিছে আজিকালি আপিগেলাৰ আগৰ পৰাই বয়ফ্ৰেণ্ড থাকে। চালা মোৰ দৰে হেণ্ডচাম চলি গেলাৰ কি হ'ব দে? ঐ মইনা, তোমাক দেখাৰ লগে লগে হাম দিল দে চুকে চানাম হৈ গৈছিলোঁ, কিন্তু তুমি মোক হামাককে হেকন কৰি দিলা। এই যছ তুমি আগৰ পৰা যাওঁ, তুমি কিবা আগত থাকলি দিল মে কুছ কুছ হতাই। যা হেই বয়ফ্ৰেণ্ড আছে, ঠুকৰা কে মেৰা প্যাৰ মেৰা ইন্তেকাম দেখেগি। হাও এইটো পপলু দেখো। কি ভাই, কি করছ তাতে? এইটো দেখো বিনোদ মৰণ নহয়। কি বিনোদ, কি খবৰ তোৰ? আহ কি ষ্টেশনত আইসা যি কক যা? মই নলবাৰী যাওঁ ৰ ঘৰত। সুধীৰ ভাই, তই কি কৰছ এনেকা যে তই নামটো ফেমাছ হৈ গৈছি? যাতে দেখা পাওঁ তাতে বিনোদ, ইউটিউব ভিডিঅ'ত বিনোদ, পেটিএমত বিনোদ, ডিম্পুৰ ভিডিঅ'তো বিনোদ। হেই তইতো জানা মই স্কুলৰ বাৰান্দা খচি বনাই, কিন্তু মই মোৰ নামটো লেখবা জানো। সেইকাৰণে মই ইউটিউব ভিডিঅ'ত কমেণ্টত মোৰ নামটো দি থাকোঁ, বুজিলি? বুজিলি মাৰবাই, বুজছো যা গাতা মৰাণ না। চবে ভাইৰেল বিনোদক বিচাৰিছে, জয় যাওঁ এটা বস্তু শুনা পাওঁ, হুইজ বিনোদ। মই হয় পলে ফুৰিব লগা হৈছে। হেল্ল' ডিম্পু, মোৰ কাষত ভাইৰেল বিনোদ আছে। আমিতো পল্টন বজাৰত আছোঁ, তুমি কেমেৰাটো লৈ জল্দি আহা। ডিম্পু এই পলাই ভাল হ'ব ইয়াৰ পৰা। এই ছোৱালী বাচ্চা ক'ত যা? এই ৰ এইবাৰ ইয়াতে ইমান দেৰি কৰি থাকে। মই একলাই যাওঁ ৰ। বাপ্পা ঐ কিবাকে পালোঁ দে নলবাৰী।